ঘৰতে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি 10টা পৰিয়ালক ভৰণ পোষণ দানিচালিৰ। খগ্ৰাপাৰৰ দানিচালিৰ কৰ্মক প্ৰশংসা স্থানীয় লোকৰ। লুধিয়ানাৰ পৰা আহি ঘৰতে স্থাপন কৰিছে অসমী সাৰ চাবোন ফেক্টৰী। যি সময়ত একাংশ নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে হাহাকাৰ কৰি নিবনুৱা হৈ আছে, তেনে সময়তে নলবাৰী জিলাৰ বৰিগুগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত আকনা গাঁৱৰ মুস্তাকিম আলীৰ পুত্ৰ দানিছ আলীয়ে এটি ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি আন 10টা পৰিয়ালক কৰ্মসংস্থাপনৰ বাট মুকলাই দিয়াৰ লগতে এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। আজিৰ পৰা প্ৰায় 14 বছৰমান পূৰ্বে দানিছে কৰ্মসংস্থাপন বিচাৰি সুদূৰ লুধিয়ানাত মোমায়েকৰ চাবোনৰ ফেক্টৰীত কাম কৰি আছিল। কিন্তু 2019 চনৰ লকডাউনৰ ফলত সকলো ফেক্টৰী বন্ধ হৈ পৰাত দানিছে ঘৰলৈ উভতি আহে। ইফালে নিজ সন্তানৰ শিক্ষা দীক্ষাৰ কথা ভাবি পুনৰ লুধিয়ানালৈ লৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দানিছে ঘৰতে স্থাপন কৰিলে এটি খাৰ চাবোন তৈয়াৰ কৰা ক্ষুদ্ৰ উদ্যোগ। প্ৰথমে দানিছে পত্নী মফিদা বেগমৰ সহযোগত এই কাম আৰম্ভ কৰি এতিয়া বৰ্তমান আন 10জন কৰ্মচাৰী নিয়োগ কৰি ফেক্টৰীটো চলাই থকাৰ লগতে পৰিয়ালকেইটাকো সংস্থাপন দি আহিছে। নিজৰ হাতত থকা সামান্য ধনেৰে ফেক্টৰীটো আৰম্ভ কৰি দানিছে তাৰ পৰিসৰ বৃদ্ধি কৰিব পৰা নাছিল। কিন্তু পত্নী মফিদা বেগমৰ আত্মসহায়ক গোটৰ যোগেৰে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান মিছনৰ সহযোগত তথা জিলা প্ৰকল্প সঞ্চালক চন্দন তালুকদাৰৰ দিহা পৰামৰ্শত প্ৰায় 5 লাখ টকাৰ এটি ৰাজকাৰ্যযুক্ত লোন লাভ কৰি এটি চাৰ্ফ তৈয়াৰ কৰা মেচিন আনিবলৈ সক্ষম হৈছে। বৰ্তমান দানিছ আৰু মফিদাই তেওঁলোকৰ উদ্যোগটো মেচাৰ্ছ হামজা DMN এণ্টাৰপ্ৰাইজ নাম দি অসমী সাৰ চাবোন নামেৰে কাপোৰ ধোৱা চাবোন তৈয়াৰ কৰি আহিছে। মূলধনৰ অভাৱৰ বাবে মেচিন থকাৰ পাছতো চাৰ্ফ উৎপাদন কৰিব পৰা নাই ব্যক্তিগৰাকীয়ে। সেয়েহে কৰ্মোদ্যমী পত্নী দানিছ আৰু মফিদাই চৰকাৰক অধিক সহায়ৰ বাবে আহ্বান কৰাৰ লগতে পুনৰ কাউনিয়াৰ পৰা অকনা সংযোগী পথটো মেৰামতি কৰি উদ্যোগটোলৈ যান বাহনৰ চলাচল সুগম কৰি দিয়াৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী যন্ত্ৰমূল্য বৰুৱাক আহ্বান জনাইছে। বহুত আছে, মেইন সমস্যা হৈছে যাতায়াতৰ সমস্যা। আমাৰ এই যিটো ৰাস্তা আছে ৰাস্তাটো বহুত বেয়া আৰু কালভাৰো এটা ভাঙি আছে মাজতে। ইতিমধ্যে বিধায়ক ডাঙৰীয়াক, নলবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াক ৰিকুৱেষ্ট কৰি কৈছোঁ আৰু গাঁও পঞ্চায়তৰ ডাঙৰীয়াসকলক ৰিকুৱেষ্ট কৰি কৈছোঁ যে ৰাস্তাটো যাতে ঠিক কৰি দিয়ে, আমাৰ ইয়ালৈ অহা সুবিধা কৰি দিয়ে। গাড়ী মটৰ মাল নিয়া বহুত প্ৰব্লেম হৈ থাকে। আমাক যদি এই অসমীয়া সাৰ চাবোনৰ ইণ্ডাষ্ট্ৰিটো ডাঙৰ কৰাৰ কাৰণে তেওঁ যদি নিজৰ ফালৰ পৰা কিবা সহায় সহযোগিতা কৰে, আমি আৰু ডাঙৰ হ'ব পাৰিম, ডেভেলপ হ'ব পাৰিম। সেইটোৱে আশা কৰোঁ, ডাঙৰীয়াক যাতে আমাক সহায় সহযোগিতা কৰে। জড়িত আছোঁ। কি নাম আপোনাৰ স্বামীৰ? দানিচালি, মহম্মদ দানিচালি। দানিচালি। আপোনাৰ নাম? মিছ মফিদা বেগম। পিছত সেইটো পাগ উঠে, ইয়াতে জুই দিয়াৰ পিছত তাৰপিছত সেইটো যিটো তেল আছে সেইটো তেলটো গৰম হয়, পুৰা গৰম হোৱাৰ পিছত সেইটো দিয়া যায়। তাৰপিছত সেইটো মেচিনটো ষ্টাৰ্ট হয়। ষ্টাৰ্ট হোৱাৰ পিছত কষ্টিক আৰু চিলিকেট ইয়াতে আৰু পাগ মানে উঠে। পাগ উঠাৰ পিছত সেইটো দিয়ে মালটো ৰেডি হয় পুৰা। তাৰপিছত আপোনাৰ এই কুৰেচেদি সেইটো ফাৰ্মা আছে আমাৰ, ফাৰ্মা হয় সেইটোত 1 পিচকৈ এনেকৈ মানে ধৰা যায় আৰু সেইটো যিটো ট্ৰে সেইটো ট্ৰেৰ ওপৰত ৰখা যায়। তাৰে 20 মিনিট পিছত সেইটো বাটিৰ পৰা ওলাই আহে। এইখিনি প্ৰচেছ। BB নিউজ গুৱাহাটী।